এইটো ক'ত ঢালিম ডাইৰেক্ট গুচি যামগৈ চাওক এটা কিমান ভয়ংকৰ জেগাত ওপৰত উঠি আছোঁ সেই সময়তে আমি বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে লগে পথাৰত নৰা কাটিবলৈ যাওঁ মাঘৰ বিহুৰ ভেলাঘৰ বনাবলৈ নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু লাষ্ট মই ৰাঘৱৰ শ্বুটিঙৰ যোনটো ভিডিঅ' দিছিলোঁ তাৰপিছত মই কোনো ধৰণৰ ভিডিঅ' নাই দিব পৰা কাৰণ মোৰ গাটো খুব বেয়া আছিলে জ্বৰ চৰ্দি কাহ হৈ আছিলে আৰু কেইবাদিনৰ পিছত আজি মই ওলাই আহিছোঁ গতিকে আজি ক'ত যাওঁ কি কৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই আহি পালোঁ এতিয়া খানাপাৰা গতিকে প্ৰথমতে একাপ চাহ খাই লওঁ চাহ খাই লৈ তাৰপিছত যাম লাল চাহ আৰু কণী সোণাপুৰৰ এখন খুব ধুনীয়া গাঁৱৰ ভিতৰেৰে সোমাই আহিছোঁ আৰু আজি মই ক'লৈ গৈ আছোঁ আপোনালোকক এতিয়ালৈ নাই কোৱা কিন্তু মই য'লৈ গৈ আছোঁ আপোনালোকে দেখিলে খুব ভাল পাব এখন আচলতে ৰিজৰ্টলৈ গৈ আছোঁ তাত খুব ধুনীয়া এক্টিভিটি কৰিব পাৰি গতিকে বলক তাৰপিছত ক'ম ক'ত গৈ আছোঁ আজি মই আহিছোঁ পেনিচিয়ালৈ গতিকে পেনিচিয়া ৰিজৰ্ট যি সোণাপুৰত আছে সোণাপুৰত হেলমেটকেইটা থৈ লওঁ হেলমেটকেইটা ৰাখিব এয়া হেলমেট চেলমেট থৈ ল'লোঁ ইয়াতে পেনিচিয়া আহি পালোঁ আজি মই আপোনালোকক ইয়ালৈ আচলতে ৰিজৰ্ট দেখাবলৈ লৈ অহা নাই ইয়ালৈ মই আহিছোঁ আৰু আপোনালোকৰ লগত লৈ আহিছোঁ ইয়াতে খুব ধুনীয়া এডভেঞ্চাৰ স্পৰ্টছ এক্টিভিটি কৰিব পাৰি সেইবোৰ কৰিবলৈ আৰু আপোনালোকক দেখাবলৈ বলক এটা স্পেচিয়েল বস্তু আছে স্পৰ্টছ এক্টিভিটি গতিকে আহক কি আছে মই চাওঁ আৰু আপোনালোককো দেখাবলৈ যত্ন কৰোঁ ইয়াতে এইবোৰ আছে প্লেংক ৱাক কমাণ্ডো নেটো আছে এইটো ফ্লেপনাৰ বিভিন্ন ধৰণৰ স্পৰ্টছ এক্টিভিটিবিলাক আছে আৰু আৰ্চাৰী আছে মই প্ৰথমতে এতিয়া আৰ্চাৰী কৰিম আপোনালোকে ইয়াৰ যিখিনি প্ৰাইচ হয় মানে কোনটো এক্টিভিটিত কিমান প্ৰাইচ চ' তেওঁলোকক সুধো এবাৰ কৈ দিব কি আপোনালোকে নকয় এনেই মানে কওকচোন কেনেকুৱা পেকেজ আছে এইটো আপোনাৰ স্মল পেকেজ হয় পাৰ পাৰ্চন 500 হয় 500 আপুনি 4টা এক্টিভিটি কৰিব পাৰিব হয় আৰু এইটো ফুল পেকেজ 1200 আপুনি 10টা এক্টিভিটি কৰিব পাৰিব গোটেইখিনি এক্টিভিটি হৈ যাব আৰু এইখিনি ফুল পেকেজটো আচ্ছা আৰু আপোনাৰ যদি মানে পেকেজ নলয় এইটো সিংগল প্ৰাইচ মানে হয় ঠিক আছে এইখিনি হ'ল সিংগল প্ৰাইচ আপুনি চাব পাৰে কোনোবা যদি আহিব খোজে এইবিলাক হৈছে প্ৰাইচ আৰু ফাৰ্ষ্টতে মই এতিয়া আৰ্চাৰী বহুত দিনতে ধনু আগতে ঘৰত বনাইছিলোঁ বাঁহেৰে চ' আজি বহুত দিনৰ পিছত আৰ্চাৰী মই মোৰ এইম চাওঁ এইম কেনেকুৱা আছে আৰু এইবোৰ হৈছে ধনু কাৰ আৰু এখন হৈছে ধনু আমাৰ ভাষাত ঘৰৰ ভাষাত গতিকে মই এতিয়া ধনু কাৰ মাৰিম শূন্য নম্বৰ পাবলৈ সক্ষম হৈছোঁ লাগি চাগে বৰ্ডত কিন্তু নম্বৰ পাবলৈ সক্ষম হোৱা নাই এইটো লগাম এটা হ'লেও কিমান 7 নম্বৰ পাইছোঁ কিমান নম্বৰ পাইছোঁ 8 10ডাল কাৰৰ ভিতৰত মই 9ডাল লগাবলৈ সক্ষম হ'লোঁ তো ঠিক আছে পাৰিছোঁ অলপ চলপকৈ নেক্সট এতিয়া কি এক্টিভিটি কৰিম মই দেখাম এইবোৰ হৈছে অস্ত্ৰ শস্ত্ৰবোৰ যিবোৰ ছেফটিৰ কাৰণে লগাই লোৱা হয় এইবোৰ কি বুলি কয় আচ্ছা বুজি নাপালোঁ শব্দটো এইবোৰ হেলমেট চেলমেট কিবা কিবি আছে এইবোৰ ছেফটিৰ কাৰণে পিন্ধি ল'ব লাগে পিন্ধি লৈছোঁ আৰু এইবোৰ নাই ঠিক আছে অলমষ্ট ৰেডি অস্ত্ৰ শস্ত্ৰৰ সৈতে এতিয়া যুদ্ধলৈ সাজু মনো সৰু নহয় এইটো কি আকৌ চাওক এটা কিমান ভয়ংকৰ জেগাত ওপৰত উঠি আছোঁ গতিকে ইয়াত দুঃসাহস মোৰ ধেমালি কৰিছোঁ একো নাই খুব এটা সুন্দৰ এক্টিভিটি এক্সপিৰিয়েঞ্চ নাই সেইকাৰণে ভয় অলপ কপিছে বেছিকৈ ষ্টিল গৈ আছোঁ পাৰলৈ পামগৈ এতিয়া গৈ হেল্ল' আপোনালোকৰ কাৰণে এই ভিডিঅ' কিন্তু কি এইটো হয়তো অকণ কমকৈ লাগে বহুত তলত আছে যদিও
খা খৰা কৰিব পাৰি বৰ বেছিকৈ নালাগে এইটো হৈছে প্লেইন ৱাক ওপৰত প্লেইন ৱাক চাওক ক'ৰ ওপৰত আছোঁ মই বিন্দাছ বহুত ওপৰত এয়া মোৰ কাৰণে এইটো দুঃসাহসিক যাত্ৰা খুব সুন্দৰ অভিজ্ঞতা মই 3টাকে এক্টিভিটি কৰিলোঁ নেক্সট এইটো আছে গতিকে যিসকলে অহা নাই ইয়াত আহিব পাৰে খুব ধুনীয়া এক্টিভিটি খুব ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু ঘামি গৈছোঁ ভাল লাগিছে সেইটো ক'ত থাকিম ডাইৰেক্ট গুচি যামগৈ বহুত দুঃসাহসিক কাম এয়া এক্সপিৰিয়েঞ্চ খুব ভাল লাগিলে এই পেনেচিয়াত এই এক্টিভিটিজবোৰৰ উপৰিও খুব ধুনীয়া ধুনীয়া কটেজ আছে গতিকে আহক এটা কটেজ চাই লওঁ কেনেকুৱা হয় ইয়াৰ কটেজবোৰ চাওক খুব ধুনীয়া কটেজ এইবোৰ আৰু এইফালে বাথৰুম চাথৰুম আছে চাগে লগত ধুনীয়া বেলকনি আছে ধুনীয়া ভিউ বিউটিফুল ভিউ চাওক পেনেচিয়া ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ আৰু এয়া চাওক কিমান ধুনীয়া পথাৰ এইকাৰণে দেখাইছোঁ এইখিনি সময় আচলতে এই ডিচেম্বৰ যোনটো মাহ আমি আগতে যেতিয়া সৰু আছিলোঁ সৰু থাকোঁতে ডিচেম্বৰ মাহতে আমাৰ স্কুলৰ বছৰেকীয়া পৰীক্ষাবোৰ শেষ হয় আৰু সেই সময়তে আমি বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে লগে পথাৰত নৰা কাটিবলৈ যাওঁ মাঘৰ বিহুৰ ভেলাঘৰ বনাবলৈ গতিকে সেই এটা খুব সুন্দৰ মেমৰি বহু লোকৰ চাগে সেই মেমৰিজ আছে নিশ্চয়কৈ যিসকল গাঁৱত বাস কৰে বা গাঁৱৰ পৰা আহি বৰ্তমান চহৰত বা বিভিন্ন ঠাইত কাম কৰি আছে তেওঁলোকৰ চাগে সেই স্মৃতি এতিয়াও খুজিব আছে যি হওক আজিৰ ভিডিঅ'টো ইমানেই মই পেনেচিয়া ৰিজৰ্টৰ কিছুমান এক্টিভিটিজ দেখাবলৈ চেষ্টা কৰিলোঁ ৰিজৰ্টখন যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজিৰ দিনটো এনেই ওলাই আহিছিলোঁ গতিকে যি পাৰোঁ সেয়াই দেখালোঁ ভিডিঅ'টোত লগ পাম নেক্সট ভিডিঅ'ত চ' বাই বাই